Hello everyone and welcome back to my channel. মই মনিষাই স্বাগতম জনাইছো মোৰ YouTube চেনেলটো আৰু সবতকৈ ডাঙৰ কথাটো হ'ল যে আজি আমাৰ বহুত মৰমৰ ৰঙালী বিহু। মোৰ ফালৰ পৰা অসমবাসী ৰাইজক ৰঙালী বিহুৰ অনেক শুভেচ্ছা যাচিলোঁ। এয়া চাওক ৰাতিপুৱাই মাহ হালধি লৈ পেলাই পিছিলো। এয়া মোৰ জেঠালৰ ছোৱালীজনী বিহু নাচি আছে, তাই অকণমানিজনী। এতিয়া আমি মন্দিৰলৈ যাব ওলাইছোঁ। হাজবেণ্ডে গাড়ী ওলাইছে, ল'ৰাই চাই আছে। এয়া মই অলপ ৰেডি চেডি হ'লোঁ বিহু বুলি, আৰু অসমীয়া সাজপাক কৰিবলৈ ভাল লাগে ন। তাৰপিছত এতিয়া আমি ওলালোঁ মন্দিৰলৈ। এয়া আমাৰ কাষতে থকা মহাভৈৰৱ মন্দিৰলৈ ওলালোঁ। আজি নতুন বছৰটো আৰু বিহু বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ গৈছোঁ যে ভগৱানে যাতে চবৰে ভাল হওক, আমাৰো ভাল হওক, চব সুখত থাকক, এইটোৱে প্ৰাৰ্থনা জনালোঁ। আৰু বিহুৰ দিনাখন মন্দিৰ গৈ ভাল লাগে, মনটো কিবা এটা। তাৰপিছত এতিয়া আমি অকণমান ভাবিছোঁ যে অকণমান বাহিৰত অলপ ফুৰি আহোঁগৈ, কিবা এটা খাই আহোঁগৈ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু হাজবেণ্ডৰ খং উঠিছে, ইমান ৰ'দ আজি তাতে। আমি এখন ধাবা টাইপৰ ৰেষ্টুৰেণ্টত গ'লোঁ। তাৰপিছত এতিয়া চাওঁ তাতে গৈনো কিনো খাওঁ, চাই থাকক।